মৰ্নিং মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি সানডে তো উঠাও দেৰি, চকুটকু ফুলি গৈছে শুই শুই। উঠিছোঁ চাগে 9টা 9:30 বাজিছিলে নেকি। বাছ মানে উঠিছিলোঁ ৰাতিপুৱা এবাৰ সোনকালে, কিন্তু পূৰা বৰষুণ কাৰণে আকৌ শুই গ'লোঁ। শুই যোৱাৰ পাছত আৰু মানে এতিয়া সাৰ পাইছোঁ চিধা। পূৰা বৰষুণ দি আছে ইয়াত। তো দেখিছে ইমান বৰষুণ বাহিৰত আৰু প্লাছ উঠাও দেৰি। তো এতিয়া তো বহুত কাম আছিলে কিবা কিবি, যেনে কাপোৰ ধুব আছিলে। পূৰা সপ্তাহৰ কাপোৰ ধুব থাকে মোৰ। তো এতিয়া যিটো বৰষুণ দি আছে ইয়াত আৰু কাপোৰ শুকোৱাৰ কোনো মানে হেৰিয়ে নাই। এতিয়া ধুলেও কাপোৰ নুশুকাব। তাকে এতিয়া ভাবিছোঁ কি কৰোঁ। মানে মোৰ পূৰা গোটেই সপ্তাহৰ কাপোৰ তেনেকৈ থৈ দিওঁ মই। বেলেগ দিনা ধুবলৈ সময়ো নাপাওঁ ভালকৈ, সেইটো কাৰণে তেনেকৈ থৈ দিওঁ আৰু তাই প্ৰত্যেকটো চানডেত ধুই দিওঁ ভালকৈ। এতিয়াতো আৰু যিডাল বৰষুণ দিছে ইয়াত আৰু কাপোৰ যে শুকাব তাৰ কোনো ঠিকনাই নাই। ঠিক আছে, মোৰ বিচনা ভালেই কাৰণে উঠিছোঁ মাত্ৰ অলপ আগত। তো ঠিক আছে, অলপ পাছত লগ পাম আকৌ। সেই কৈছিলোঁ ন অথনি যে চৰি কৈছিলোঁ ন কালি যে ছানডেটো কোনফালে পাৰ হৈ যায় মই গমেই নাপাওঁ। অথনিয়ে মই ভাবিছিলোঁ যে এতিয়া ৰুমটো চিজিল কৰিম, অলপমান গা চা ধুওঁ, কাপোৰবোৰতো চাগে আজি ধুবলৈ টাইমেই, মানে ধুবলৈতো নোৱাৰিমেই, বৰষুণ দি আছে। তো মানে এইবোৰে চিজিল কৰিম। বাট সেই অথনিৰ পৰা মই এতিয়ালৈকে বিচনাত এই একেটা জেগাতে বহি পেলাই এনেকৈয়ে আছোঁ। মানে ফোনত ঘৰত কথা পাতি আছোঁ আইতাৰ লগত ইমান সময় কথা পাতিলোঁ। বেলেগ দিনা ইমান সময় কথা পাতিব নাপাওঁ। এই ফোন কৰোঁ, মই অফিচ যাব ওলাইছোঁ, এই অফিচৰ পৰা আহিলোঁ, বাছ ইমানেই আৰু। তো এতিয়া অথনিৰ পৰা শুই কথা পাতি একেটা জেগাতে আছোঁ। ঘৰৰ মানে ৰুমৰ এটা কাপোৰ ইফালৰ পৰা সিফালো হোৱা নাই, এনেকৈ আছোঁ। এনেকৈ মানে ছানডেটো কোনফালৰ পৰা কেতিয়া কোন মুহূৰ্তত পাৰ হৈ যায় মানে গমেই নাপাওঁ। আৰু ছানডে উঠাওঁতেও দেৰি হয়, উঠোঁতে দেৰি হোৱা মানে আৰু গোটেই দিনটো চব কামতে দেৰি হৈ যায় থাকে। তো এতিয়া মই সেই অথনিৰ পৰা একেটা জেগাত এনেকৈয়ে আছোঁ। এতিয়াহে চাগে কাপোৰ চাপোৰ এইবোৰ চিজিল কৰিব লাগিব। পূৰা শুই উঠা বিচনা পৰ্যন্ত ঠিক কৰা নাই, মানে গাও ধোৱা নাই, একো কৰা নাই। তো এতিয়া অকণমান বাহিৰতো যাব আছিলে, অলপমান মোৰ কাম আছিলে। তাকে এতিয়া ফটাফট এতিয়া চিয়'ৰ মোবাইলটো থ'ম আৰু পূৰা ৰুমটো ঠিক কৰিম, গা ধুম আৰু ওলাই যাম চাগে। যদি ওলাই যাওঁ চিয়'ৰ শ্বুট কৰিবলৈ চেষ্টা কৰিম। তো এতিয়া ফ্ৰেছ হৈ গ'লোঁ পূৰা ৰুম চুম পূৰা চিজিল কৰি দিলোঁ। বস্তুবোৰ য'ত ইফাল সিফাল হৈ আছিল চববোৰ ঠিক কৰি দিলোঁ। ইফালে কাপোৰটো ধুবলৈ আছিল, কিন্তু কেইটামান ধুই দিলোঁ কিয় বৰষুণ দি আছে পূৰা। ৰাতিপুৱাৰ পৰা বৰষুণ দিয়ে আছে, এতিয়ালৈকে এৰা নাই, কিনকিনাই আছে। তো মেলিবও জেগা নাই মোৰ, চব মই খিৰিকীত মেলি থৈ দিছোঁ কাপোৰবোৰ। আৰু গোটেই সপ্তাহৰ কাপোৰ ধুব থাকে মোৰ, কিয় গোটেই সপ্তাহটো মানে একো তেনেকৈ পিন্ধোঁ আৰু থৈ দিওঁ। আৰু এইকেইদিনটো ইমান গৰম পৰিছিলে, পূৰা কাপোৰবোৰ মানে এবাৰ পিন্ধিলে গোন্ধাই যায় মানে। আৰু বিচনাবোৰ মানে ৰাতিপুৱা উঠি পেলাই এনেই অলপ জোকাৰ দি পেলাই পাৰি থৈ যাওঁ, আৰু আহি পেলাই আকৌ অলপ জোকাৰি কিনে শুই যাওঁ। তো তেনেকৈ ইমানটো ঠিক কৰা নহয়। আৰু গোটেই ৰুমটোৱে মানে পূৰা মেচি, চাব নোৱাৰি, গোহালি নিচিনা হৈ থাকে। তো এতিয়া এই 1:30 বাজি গ'ল, 1:30 বাজিলে। এতিয়া গা চা ধুই পূজা চূজা কৰি ৰুমটো পূৰা চিজিল কৰি দিলোঁ। তাৰপাছত সেয়াই আৰু মোৰ কাপোৰ গডৰেজত কম আৰু বিচনাৰ ওপৰত আৰু খিৰিকীত বেছি। এতিয়াতো বৰষুণ দি থকাৰ কাৰণে কাপোৰটো যদি 2-3টা ধুইছোঁ, সেইটো চব খিৰিকীতে হেৰি কৰি দিছোঁ। আৰু বৰষুণ দি আছে, এতিয়াও দি আছে।
এই তলত পুৰা পানী পানী বাট নাজানো ধৰিব পাৰিছেনে নাই বৰষুণ দিয়াটো কেমেৰাত পানী হৈ আছে পুৰা তলত ইয়াতে এই বিছনা পুৰা চিজিল কৰি দিছোঁ আজি পুৰা লাগিছে যে ইয়াত মানুহেই থাকে নহ'লে গাৰুৰ জেগাত গাৰু নাথাকে বিছনাখনত ইফালে এটা কাপোৰ সিফালে এটা কাপোৰ পৰি পৰি থাকে আৰু সব আজি তথাপি ঠিক কৰি দিছোঁ তো আমি আজি সানডে বুলি পেলাই ওলাই আহিছোঁ আৰু পুৰা জাম সবফালে এতিয়াতো কমি গ'ল আহিছোঁ তুমি কোৱা কিবা আৰে কোৱা কিবা মানৱ সবকে আগত যাব লাগে সবে আগত যাব বিচাৰে কি সোমাই আছা চুইংগাম বুলি কয় ছাৰক কৈ দিম নেকি ছাৰে কি কৰিব আচ্ছা তোমাক নালাগ মই দীপাংকৰে ছাৰক বহুত ভয় কৰে ভয় না সন্মান কৰোঁ আচ্ছা আচ্ছা ঠিক আছে